সাংবাদিকক আক্ৰমণ বালিমাফিয়ে কৰিলে এটা স্যাটেলাইট চেনেলৰ সাংবাদিকক আক্ৰমণ সাংবাদিকজনৰ উদ্দেশ্য আছিল ধনশিৰি নদীত অবৈধভাৱে চলি থকা বালি সৰবৰাহৰ বাতৰি সংগ্ৰহ স্বয়ং বন বিষয়াৰ সন্মুখতেই বুকুত ধৰি কাহিলৈ সাংবাদিকজনৰ মোবাইল বুম নুমলীগড়ত সাংবাদিকক বালি মাফিয়াৰ আক্ৰমণ নুমলীগড় খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ ধনশিৰি নদীৰ পাৰঘাটত বছৰ বছৰ ধৰি বন বিভাগৰ ছত্ৰছায়াত বালিৰ অবৈধ খনন আৰু চোৰাং ব্যৱসায় চলাই আহিছে একাংশ বালি মাফিয়াই এই বাতৰি সংগ্ৰহৰ বাবে যোৱা গোলাঘাটৰ সাংবাদিক আশিকুল আলী আৰু প্ৰতিদিন টাইমৰ সাংবাদিক বিভাস শইকীয়াক অপদস্থ কৰি কৰ্মৰত সাংবাদিকদ্বয়ক বাধা দিয়ে লগতে কেমেৰা ধৰি থকা সাংবাদিক আশিকুলৰ হাতৰ পৰা কেমেৰা কাঢ়িলৈ ওপৰজু পৰি ঘুচিয়াবলৈ ধৰে ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সাংবাদিক নিগ্ৰহৰ এনে অভিযুক্ত কঠোৰ শাস্তি বিহাৰ দাবী দল সংগঠনৰ তোমালোকে বেছি প্ৰেছাৰ দিয়া মানুহ মই পাব্লিকে কৈছো কথা নাপায় মই পাব্লিকে কৈছো তোমালোকে মোৰ কথাটো যে মানুহে মাৰ্ডাৰ কৰিছে নেকি তেনে কথা নাপাতা তুমি বমটো লৈ গৈছা ড্ৰাইভাৰ কি কৰিব কোৱাচোন কি কৰিব তেনেকুৱা যায় নেকি কোৱা তুমি কোৱা ভিডিঅ' বন্ধ কৰা তেনে কথা জানো তোমালোকে বেছি কৰা ৰিপৰ্টাৰ বুলি বেছি নকৰিবা গমে যায় তোমালোকে সাংবাদিকক আক্ৰমণ বালিমাফিয়ে কৰিলে এটা স্যাটেলাইট চেনেলৰ সাংবাদিকক আক্ৰমণ সাংবাদিকজনৰ উদ্দেশ্য আছিল ধনশিৰি নদীত অবৈধভাৱে চলি থকা বালি সৰবৰাহৰ বাতৰি সংগ্ৰহ স্বয়ং বন বিষয়াৰ সন্মুখতেই বুকুত ধৰি কাহিলৈ সাংবাদিকজনৰ মোবাইল বুম নুমলীগড়ত সাংবাদিকক বালি মাফিয়াৰ আক্ৰমণ নুমলীগড় খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ ধনশিৰি নদীৰ পাৰঘাটত বছৰ বছৰ ধৰি বন বিভাগৰ ছত্ৰছায়াত বালিৰ অবৈধ খনন আৰু চোৰাং ব্যৱসায় চলাই আহিছে একাংশ বালি মাফিয়াই এই বাতৰি সংগ্ৰহৰ বাবে যোৱা গোলাঘাটৰ সাংবাদিক আশিকুল আলী আৰু প্ৰতিদিন টাইমৰ সাংবাদিক বিভাস শইকীয়াক অপদস্থ কৰি কৰ্মৰত সাংবাদিকদ্বয়ক বাধা দিয়ে লগতে কেমেৰা ধৰি থকা সাংবাদিক আশিকুলৰ হাতৰ পৰা কেমেৰা কাঢ়িলৈ ওপৰজু পৰি ঘুচিয়াবলৈ ধৰে ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সাংবাদিক নিগ্ৰহৰ এনে অভিযুক্ত কঠোৰ শাস্তি বিহাৰ দাবী দল সংগঠনৰ তোমালোকে বেছি প্ৰেছাৰ দিয়া মানুহ মই পাব্লিকে কৈছো কথা নাপায় মই পাব্লিকে কৈছো তোমালোকে মোৰ কথাটো যে মানুহে মাৰ্ডাৰ কৰিছে নেকি তেনে কথা নাপাতা তুমি বমটো লৈ গৈছা ড্ৰাইভাৰ কি কৰিব কোৱাচোন কি কৰিব তেনেকুৱা যায় নেকি কোৱা তুমি কোৱা ভিডিঅ' বন্ধ কৰা তেনে কথা জানো তোমালোকে বেছি কৰা ৰিপৰ্টাৰ বুলি বেছি নকৰিবা গমে যায় তোমালোকে